নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছে PM কিষাণৰ 15 নম্বৰ কিস্তি পাবৰ বাবে আপোনালোকৰ প্ৰয়োজনীয় যিখিনি কাম কৰিব লাগে আজিকালি হেতু আপোনালোকে কৰি ল'ব লাগিব। আৰু আপোনালোকৰ মোৰ যদি চেনেল নতুন হৈ চেনেলটো সাবস্ক্ৰাইব কৰি লওক, ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব। আৰু আপোনালোকে যদি এইখিনি কাম নকৰে তেনেহলে 15 নম্বৰ কিস্তিটো নাপায়। তো এইখিনি কাম আপোনালোকে সম্পূৰ্ণভাৱে কৰি লওক। বলক ভিডিওটো মই ষ্টাৰ্ট কৰিছো। তো তাৰ বাবে আপুনি যিকোনো ব্ৰাউজাৰত গৈ পিনি আপোনালোকৰ ইয়াত PM কিষাণ বুলি সাৰ্চ কৰিব। যেনেকৈ আপোনাৰ মোবাইল হওক বা লেপটপ হওক, তাত গৈ পিনি আপোনালোকে ইয়াত সাৰ্চ বটনত ক্লিক কৰিব PM কিষাণ সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ প্ৰথম ডেশবৰ্ডটো এনেকৈ ওপেন হ'ব। এনেকৈ ওপেন হোৱাৰ পিছত আপোনালোকৰ প্ৰথম দেখিব ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন EKYC ইয়াৰ ষ্টেটাছ এইবিলাক দেখিব। তললৈ স্ক্ৰল কৰি যাব, ইয়াত আপোনাৰ দেখিছে নহয় EKYC ইয়াতো একেই থাকিব। এইখিনি থকাৰ পিছত আপোনাৰ নাও ইয়ৰ ষ্টেটাছটো যোনটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব। নাও ষ্টেটাছত ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথম আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বিচাৰিব। যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছে তেনেহ'লে কেপচাৰটো ইয়াত যিদৰে আছে সেইদৰে কেপচাৰটো ফিলআপ কৰি গেট ডাটাত ক্লিক কৰিব। যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই তেনেহ'লে ইয়াত নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বুলি ক্লিক আছে তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰি পিনি কেপচাৰটো এণ্টাৰ কৰি পিনি আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় ৰেজিষ্ট্ৰেশ্যন নম্বৰটো উলিয়াই ল'ব পাৰিব। যদি আপোনালোকৰ মোবাইল নম্বৰটো লিংক নাই তেনেহ'লে আপোনালোকৰ যিটো আধাৰ নম্বৰ আছে, মই যিজন ব্যক্তি কৰিম তেখেতৰ আপোনাৰ আধাৰ নম্বৰটো মাৰি কৰিম। ইয়াত আধাৰ নম্বৰটো মই এণ্টাৰ কৰিম। যিহেতুকে আধাৰ কাৰ্ডত আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত এণ্টাৰ কৰিম। আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰি পিনি যিটো কেপচাৰ আছে সেই কেপচাৰটো এণ্টাৰ কৰি গেট মোবাইল OTPত ক্লিক কৰিব লাগিব। কেপচাৰটো মই ফিলআপ কৰি দিছোঁ। আৰু মোৰ চেনেল যদি নতুনকৈ চেনেল সাবস্ক্ৰাইব কৰিব, ভিডিওটো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰিব। আৰু এইখিনি কাম আপোনালোকে সোনকালে কৰি লওক। তো ইয়াত গেট মোবাইল OTPত ক্লিক কৰিব। গেট মোবাইল OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে মোবাইল নম্বৰ, সেই মোবাইল নম্বৰ এটা OTP যাব। সেই OTPটো ইয়াত ফিলআপ কৰিব লাগিব। তো OTPটো যিদৰে গৈছে সেইদৰে ইয়াত আপোনালোকে এণ্টাৰ কৰি দিব। মই আপোনাৰ মোবাইলটো তেখেতৰ মোবাইলৰ OTP গৈছে, OTPটো মই ইয়াত ফিলআপ কৰি দিছোঁ। ফিলআপ কৰি পিনি আপোনালোকৰ যিটো ব্লু বাটন দেখিব গেট ডাটাত বুলি আছে অপশ্যনটো, গেট ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত গেট ডিটেইলছ বুলি আছে। গেট ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাই আহিব আৰু আপোনালোকৰ যিটো নাম হয় নামটো আহিব। তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে কপি কৰি ল'ব, নহ'লেও আপোনালোকে যিকোনো কাগজ এখনত লিখি ল'ব, নহ'লেও ফটো মাৰি ৰাখিব। তাৰপিছত আপোনালোকে বেক অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফ্ৰণ্টৰ পেজটো যেনেকৈ অ'পেন হৈছিলে তেনেকৈ অ'পেন হৈ আহিব ইয়াত। তাৰপৰা আকৌ আপুনি আপোনালোকৰ নাও ইয়ৰ ষ্টেটাছত তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ অ'পেন হ'ব। এনেকৈ অ'পেন হোৱাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে ইয়াত উলিয়াই আনিছিলে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত পেষ্ট কৰি দিব, নহ'লেও আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত যিটো কেপচাৰ আছে সেই কেপচাৰটো ইয়াত এণ্টাৰ কৰিব। যিধৰণে কেপচাৰটো আহে সেইধৰণে কেপচাৰটো এণ্টাৰ কৰি দিব। কেপচাৰটো এণ্টাৰ কৰাৰ পিছত গেট ডাটাত ক্লিক কৰিব। মই কেপচাৰটো এণ্টাৰ কৰি দিছোঁ। কেপচাৰটো এণ্টাৰ কৰাৰ পিছত গেট ডাটাত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খাই অহাৰ পিছত আপোনালোকৰ ইয়াত ডাটা ৰেজিষ্ট্ৰেশ্যন কেতিয়া হৈছিলে সেইটো গোটেই সম্পূৰ্ণ থাকিব। নাম থাকিব, আপোনাৰ দেউতাৰ নাম থাকিব, মোবাইল নম্বৰ সকলোবিলাক, আপোনাৰ এড্ৰেছটো ক'ত এড্ৰেছৰ হয়, গাঁওখনৰ নাম থাকিব, গোটেইখিনি সম্পূৰ্ণভাৱে ইয়াত থাকিব। ইয়াত আপোনালোকৰ যিখিনি কৰিব লগা অপশ্যন আছে আপোনালোকৰ মই ইয়াত এজন ব্যক্তি গোটেইখিনি সম্পূৰ্ণ ঠিক হৈ আছে। তো আপোনালোকে মই কি কৰিব লাগে মই কৈ দিছোঁ চাওক শুনক। আপোনালোকৰ ইয়াত ইলিজিবিলিটি ষ্টেটাছত ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ ইয়াত দেখিব লেণ্ড চেণ্ডিং ইয়েছ হৈ আছে। যদি আপোনালোকৰ ন' হৈ থাকে বা EKYC ন' হৈ থাকে, আধাৰ চেণ্ডিং ন' হৈ থাকে তেনেহ'লে 15 নম্বৰ কিস্তিটো তো আপোনালোকে নাপাব। আৰু 15 নম্বৰ কিস্তি এবাৰ আপোনাক ঘোষণা কৰিছে যে 15 নম্বৰ কিস্তি ধৰি লোৱা যিমানখিনি আগৰ যদি পইচা সোমোৱা নাই তেনেহ'লে এইকেইটা যদি ইয়েছ হৈ থাকে তেনেহ'লে একেলগতে গোটেইকেইটা কিস্তি সোমাব। তো মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজি ক'বলগীয়া এইখিনিয়ে আছিলে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।